নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল য়োগী ফাৰ্মিঙলৈ। আমি সোণালী মুৰ্গী চিৰিজ এটা বনাই আছোঁ। আজি আমাৰ ফাৰ্মৰ সোণালী মুৰ্গীকেইটাৰ ডে নম্বৰ 50 হয়, 50 নম্বৰ দিন হয় আৰু মোৰ ইয়াতে প্ৰায় 600 মুৰ্গী আছে। মই ইয়াত ইহঁতক সৰুৰ পৰা ডাঙৰ কৰিলোঁ। মই 0 ডেজৰ পোৱালি আনিছিলোঁ আৰু A গ্ৰেডৰ পোৱালি আছিল গোটেইখিনি। আৰু এই 50 দিনত প্ৰায় ৱেট আহিছে মুৰ্গীকেইজনৰ 700 গ্ৰামমান আহিছে ৱেট। কোনোবা এটা 650, কোনোবা এটা 750 ইমান। এভাৰেজ ৱেট ক'বলৈ গ'লে 700 ধৰিব পাৰি। আৰু আপোনালোকক মই আজি বিশেষ এটা কিছুমান বেমাৰৰ কথা ক'ম। মোৰ মুৰ্গীকেইটাই কি কৰিছে, ৰঙাকৈ পায়খানা কৰিছে। মই দেখাবলৈ অকণমান দেখাই দিছোঁ। এইটো চাব, এইটো চাওক, এইটো আজি ৰাতিপুৱা কৰিছিল। এইটো এনেকৈ ৰঙা টাইপৰ পায়খানা কৰিছে। আৰু ইয়াৰ প্ৰতিকাৰ স্বৰূপে কিছুমান মই মেডিচিন খুৱাই আছোঁ। আৰু আপোনালোকৰো যদি এনেকুৱা হৈছে কিবা, তেনেহ'লে আপুনি কি মেডিচিন খুৱাব লাগিব, কেনেকুৱা ধৰণে কি কৰিব লাগিব, মই গোটেইখিনি জনাই আছোঁ আপোনালোকক। আৰু প্ৰথমতে কৈ দিওঁ এইটো কিহৰ কাৰণে হয়। এইটো বিভিন্ন কাৰণে হ'ব পাৰে, আৰু কেতিয়াবা বগাকৈ হাগিব পাৰে আৰু কেতিয়াবা সেউজীয়াকৈ হাগিব পাৰে। আৰু এইটো বহুত কাৰণে হয়। এইটো ৰাণীহাটৰ কাৰণেও হয় আৰু CRDৰ কাৰণে হয়। আৰু মোৰ যোনটো এইটো হৈছে, এইটো মোৰ CRDৰ কাৰণে হৈছে। আপোনালোকে যদি পুৰণি ছাবস্ক্ৰাইবাৰ হয় মোৰ, তেনেহ'লে আপোনালোকে গমেই পাব। মোৰ মুৰ্গীকেইটাই প্ৰায় 35 দিনমান বয়সত মোৰ CRD লাগিছিল ইহঁতৰ। তাৰপিছত মোৰ CRDৰ পিছত সেইটো প্ৰব্লেমটো দেখা দিছে। মই গম পাইছিলোঁ কিবা নহয় কিবা এটা হ'ব বুলি। CRD হ'লে আপোনাৰ হ'বই আৰু কিবা নহয় কিবা এটা। আৰু কি কয়, CRDৰ কাৰণে আপোনালোকেতো গমেই পাইছে। মই এইটো এনড্ৰক্স কয়, সেইটো খুৱাইছিলোঁ, সেইটো খুৱাইছোঁ, সেইটো গৰম পানীৰ লগত খুৱাইছোঁ। আৰু আপোনালোকে যদি পোৱালি যদি কম থাকে, আপোনালোকৰ ছাপ'জ 100-200 পোৱালি আছে, তেনেহ'লে আপোনালোকে মোৰ বোধেৰে কোনো ধৰণৰ মেডিচিন ইউজ কৰিব নালাগে। আপোনালোকে CRD লাগিল আদা নহৰু গৰম পানীৰ লগত আদা নহৰু ভালদৰে পিচি তাৰপিছত গৰম পানীৰ লগত দিলে হ'ব। ৰাতিপুৱা টাইম, গধূলিয়া টাইম এনেকৈ যদি দিয়ে আপোনালোকে, তেনেহ'লে আপোনালোকে আৰামছে CRD ভাল পাব। আপোনালোকে এইবিলাক দৰৱ ইউজ কৰিব নালাগে। কিন্তু আপোনালোকৰ যদি বেছি পোৱালি থাকে, তেনেহ'লে আপোনালোকে ইমান ৰিস্ক ল'ব নোৱাৰে। তেনেহ'লে আপোনালোকে এইটো মেডিচিন খুৱাবই লাগিব। সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কিমান মুৰ্গী পুহিছে। আৰু এইটো যোনটো CRDৰ পিছত এইটো যোনটো ৰঙাকৈ হাগিছে, সেইটো কাৰণে আপোনালোকে এইটো ব্যৱহাৰ কৰিছোঁ মই। এইটো মই দেখাই দিছোঁ বাহাটো। এইটো এম্প্ৰ'ফৰ্টেড সেইটো ব্যৱহাৰ কৰিছোঁ। আৰু এইটো মই ইহঁতক পানীৰ লগত মিলি খাবলৈ দিছোঁ। মই 4 দিনমান দিলোঁ এইটো। আৰু এইটো দিয়াৰ পিছত ইহঁতৰ অলপ খুব এটা ভালে পাইছে। আৰু এইটো মই ভাল পাইছোঁ। এইটো যদি আপোনালোকে যদি নোখোৱায়, তেনেহ'লে আপোনালোকৰ মৰ্টেলিটি হাৰ বহুত হৈ যায়। মোৰ হৈছে যদিও এই বেমাৰটো, মই কিন্তু মৰিবলৈ দিয়া নাই, যিহেতু মই লক্ষ্য কৰি থাকোঁ মোৰ মুৰ্গীকেইজনক ভালদৰে। সেইটো কাৰণত মই দেখাৰ লগ মই এইটো মেডিচিনটো খুৱাই দিছোঁ ইহঁতক। সেইটো কাৰণত মৰ্টেলিটি হোৱা নাই। এইটো আপোনালোকৰ যদি 1-2জনে কৰে, তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। যদি আপোনালোকৰ ইমান 100-200 পোৱালি থাকে, তেনেহ'লে আপুনি এইবিলাক মেডিচিন খুৱাব নালাগে। আপোনালোকে কি কৰিব, যদি আপোনালোকৰ এইটো CRDৰ কাৰণে লাগিছে, তেনেহ'লে আপোনালোকে যোনটো ছজনা গছৰ পাত হয়, সেইটো ভালদৰে বটি কিনে আপুনি ছজনা গছৰ পাতটো পানীৰ লগত মিহলাই দিব, পানীৰ লগত খাব দিব। তাত আদা নহৰুটো দিব। আদা নহৰুটো দিলে, এইটো দিলে আপোনালোকৰ এইটো ভাল হ'ব। তাৰপিছত টাইম যদি আপোনালোকে ছজনা গছৰ পাত দিয়ে, তো মৰ্ণিং ইভিনিঙলৈ আপুনি আদা নহৰু পিচি এনেকৈ খাব দিব 3-4 দিনমান, তেনেহ'লে আপোনালোকে সেনেকৈ ভাল পাব। কিন্তু মোৰ যিহেতু অলপ পোৱালি বেছি আছে, সেইটো কাৰণত মই এইটো দিবলৈ বাধ্য হৈ গৈছোঁ। 2 দিন দিলোঁ বাৰু। 2 দিন দিলে সিহঁতে সিমান এটা হেৰি লোৱা নাছিল। সেইটো কাৰণত মই এইটো মেডিচিনটো খুৱাব লগা হ'ল। আৰু এইটো মোৰ CRDৰ কাৰণে হৈছিল। আৰু আপোনালোকৰ যদি ৰাণীহাটৰ কাৰণে হয়, ৰাণীহাটৰ কাৰণে হ'লে কি হয়, চৰ্দি লাগিব, লগতে লাগিব ইহঁতৰ বগাকৈ হাগিব, তাৰপিছত ৰঙাকৈ হাগিব, তাৰপিছত সেউজীয়াকৈ হাগিব। এই গোটেইকেইটা লাগিব। আৰু সিহঁতে খোজ কাঢ়িব নোৱাৰিব ৰাণীহাট লাগিলে।
যোনটো ৰাণীক্ষেতৰ হেৰি হয় এই খোজকাঢ়িব নোৱাৰে গলটো এনেকৈ বেকা হৈ যাব প্ৰায় 50% মুৰ্গী চুপ লাগি থাকিব এনেকৈ আৰু কি কয় ভৰিবোৰ খোজকাঢ়ি ভৰিবোৰ লেহুকা হৈ যাব ভালদৰে খোজকাঢ়িব নোৱাৰিব সেইটো সাধাৰণতে ৰাণীক্ষেত ভেকচিনটো নিদিলে সেইটো ধৰণৰ বেমাৰ হয় আৰু আপোনালোকৰ যদি ৰাণীক্ষেত দিলেও কেতিয়াবা হয় মানে কিছুমানে কি কৰে পলিঅ' ৰাণীক্ষেত মানুহে চকুত দিয়ে কিছুমানে কি কৰে পানীৰ লগত মিহলাই দিয়ে পানীৰ লগত মিহলাই দিলে কিছুমানে এইটো খাবলৈ নাপালে এইটো বেমাৰটো পিছত দেখা দিয়ে ডাঙৰ হ'লে আৰু সেইটোৰ পৰা বাচিবলৈ ৰাণীক্ষেতৰ আমি যিহেতু গম পাওঁ ৰাণীক্ষেতৰ কোনো ধৰণৰ মেডিচিন নাই ৰাণীক্ষেত বেমাৰটোৰ আপোনালোকে কি কৰিব ৰাণীক্ষেতৰ কাৰণে আপোনালোকে ছজনা গছৰ পাতটো ব্যৱহাৰ কৰিব আৰু ৰাণীক্ষেত খোৱালে আপুনি যোনটো এইটো তুঁহগুৰি হয় এইটো তুঁহগুৰিটো আপোনালোকে ৰাণীক্ষেত লগালক এইটো তুঁহটো গোটেইখিনি চাফা কৰি দিব চাফা কৰি নতুন তুঁহ পাৰি দিব তাৰপিছত আপুনি চাফা কৰি তাৰ আগত হেৰি কৰিব যোনটো মেণ্টছ পায় এই হেৰিটো কি কয় আপোনালোকে CRD লাগিলে এইটো কৰিব পাৰে যোনটো মেণ্টছ চকলেট পায় ফাৰ্মাচীত যাব মেণ্টছ চকলেট আনিব তাত কুহুমীয়া গৰম পানীৰ লগত মিলাব তাৰপিছত কিবা এটাত ভৰাই আপুনি গোটেই ৰুমটো স্প্ৰে কৰি দিব মেণ্টছ কুহুমীয়া গৰম পানীত ভৰাই গোটেইখিনি অলপকৈ সিহঁতৰ মুৰ্গীকেইটাত মুখত পৰাকৈ এনেকৈ এইবিলাক গোটেইখিনি ছাইডৰ ফালে গোটেইখিনিতে স্প্ৰে কৰি দিব সেইটো হ'লে কি হ'ব এটা যোনটো উশাহ নিশাহ লোৱাত কষ্ট পায় মুৰ্গীকেইটা সিহঁতে সেইটো বাস্তুখিনি এটা ভাল পাব মেণ্টছৰ বাস্তুখিনি সেইটো দিব পাৰে আপোনালোকে আৰু বেছি নিদিব পানীটো জিকিব নিদিব তাত স্প্ৰে কৰি দিব আৰু এনেকৈ স্প্ৰে কৰি দিব যাতে বাছটো ভালদৰে সিহঁতে শুনিব পাৰে সেইমতে দিব আপোনালোকে এনেই নিদিব যেতিয়া যদি আপোনালোকৰ যদি CRD লাগে বা ৰাণীক্ষেত লাগে তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইটো যেতিয়া শব্দ কৰি থাকে মুখেৰে তেতিয়া আপোনালোকে এই বস্তুটো ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকে তুঁহটো ৰাণীক্ষেত লাগিলে তুঁহটো আপোনালোকে ৰাণীক্ষেত লগাৰ লগে লগে আপোনাৰ লগ তুঁহটো আপুনি চেঞ্জ কৰি দিব আৰু পূৰা চাফ চিকুণ কৰি ৰাখিব আপুনি মৰ্টেলিটি হাৰ যদি কমৰ বহুত হৈছে আৰু CRD লাগিলেতো আপোনালোকে এইটোৱে এনেকৈয়ে কৰিব লাগিব আৰু আপোনালোকৰ চাই ল'ব যদি বেছি হয় বেমাৰটো যদি বেছি হয় তেনেহ'লে আপোনালোকে এইটো খুৱাব মইতো যোনটো দেখালোঁ এইটো খুৱাব এইটো মেডিচিন খুৱাব যদি এইটো ৰঙাকৈ হাগিছে আৰু বগাকৈ হাগিলে এইটো খুৱাব বগাকৈ হাগিলে এইটো বেলেগ এইটো মই দেখাম বাৰু পিছত মোৰ যিহেতু সেইটো বগাকৈ হাগা নাই এইটো মই মেডিচিনটো অনা নাই সেইটো যদি হয় নিশ্চয় মই দেখাম পিছলৈ আৰু এতিয়া আৰু CRD কাৰণেতো এইটো এনৰক্সটো খুৱাইছোঁ মই সেইটো ভালেই পাইছে চ' এনেকুৱা আৰু ক'বলৈ গ'লে মই ইহঁতক এতিয়া বৰ্তমান ৰাতিপুৱা মই এইটো খাবলৈ দিলোঁ মেডিচিনটো খাবলৈ দিলোঁ তাৰপিছত এতিয়া ইভিনিঙত মই ইহঁতক পানী দিছোঁ ইভিনিঙত পানীৰ লগত মই হেৰি খাবলৈ দিছোঁ আপোনালোকক দেখাই আছোঁ এইটো কেলছিয়াম দিছোঁ এইটো কেলছিয়াম হয় এইটো কেলছিয়াম দিছোঁ মই তাৰপিছত সমান পৰিমাণৰ মই G-Pro দিছোঁ এইটো হ'ল গ্ৰোথ প্ৰমোটাৰ হ'ল G-Pro আপোনালোকে G-Pro ব্যৱহাৰ কৰিবলৈ গ্ৰ'ম'ৰ ব্যৱহাৰ কৰিব পাৰে আমাৰ যিহেতু ইয়াত গ্ৰ'ম'ৰটো নাপায় তেনেহ'লে G-Proটো ব্যৱহাৰ কৰিছোঁ 1 নম্বৰটো হ'ল গ্ৰ'ম'ৰ হয় আৰু 2 নম্বৰটো হ'ল G-Pro মই এইটো ভাল পাইছোঁ আমাৰ ইয়াত হিচাপত এইটো মই এইটো কাৰণত আনিছোঁ G-Proটো ভালে হয় ত' এই দুটা এইটো 50% দিছোঁ কেলছিয়াম 50% দিছোঁ আৰু G-Proটো 50% দিছোঁ দুটা মিলাই কিনে পানীৰ লগত খাবলৈ দিছোঁ ইহঁতক আৰু প্ৰায় এতিয়া মৰ্টেলিটি হাৰ এইটো হোৱা নাই চাওঁ আৰু কি হয় আৰু ইহঁতক মই আৰু প্ৰায় 10 দিনমান ৰাখিব লাগিব ইহঁতক চাওঁ কিমানখিনি ৱেট আনিব পাৰোঁ আৰু ৱেটটো ঠিকেই আছে মেডিচিন খোৱা হিচাপতো মই ৱেটখিনি ভালে পাইছোঁ মই 700 গ্ৰাম পাইছোঁ ইমান মেডিচিন খোৱাৰ পিছতো এণ্টিবায়'টিক বেমাৰখিনি ভালেই লাগিলে মেডিচিন খোৱালোঁ তথাপিও মানুহে কয় কি মেডিচিন খোৱালে এণ্টিবায়'টিক খোৱালে ৱেট কমে হয় কিন্তু মই ৱেট বঢ়াবলৈ মই সেই সমান পৰিমাণৰ বস্তুটো দিছোঁ মানে যদি এটা টাইম যদি মেডিচিন দিছোঁ তাৰ মেডিচিনটো খতম হোৱাৰ লগে লগে মই মাল্টিষ্টেটাৰ ব্যৱহাৰ কৰিছোঁ এইবিলাক ৱেট গেইনাৰ G-Pro ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণত মোৰ ৱেটটো ভালদৰে কমিব দিয়া নাই এডজাষ্টমেণ্ট কৰি ৰাখিছোঁ ৱেটটো কিছুমানে কি কয় এণ্টিবায়'টিক খুৱাই এইবিলাক নোখোৱাই ভিটামিন নোখোৱাই ৱেটটো বহুত কমি যায় এইবিলাক নকৰিব আপোনালোকে চাব মুৰ্গীখিনি কেনেকৈ কি হেৰি কৰিব লাগে আৰু মই যিহেতু ঘৰত দানাটো খুৱাইছোঁ এইটো আপোনালোকে চাওক কি সুন্দৰকৈ মই ঘৰত বনোৱা দানা হয় এইটো মই মৰ্ণিঙত ইহঁতক কোম্পানী দানাটো খাব লৈছোঁ আৰু ঘৰত বনোৱা দানা এইটো চাওক আপোনালোকে চাব পাৰে চাওক মই হাতত লৈ দেখাই দিছোঁ আপোনালোকক
এইটো মই ঘৰত বনোৱা দানা হয় আৰু কিনেদৰে বনাইছোঁ মই ভিডিঅ' বনাম বুলি বনাব পৰা নাই মই কিবা এটা বিশেষ কাৰণৰ কাৰণে এইটো চাওক কি সুন্দৰ হৈছে ঘৰত বনোৱা দানা হয় মই কম খৰচত উন্নত মানৰ দানা মই বহুত ধৰণৰ কিবা কেমিকেল ব্যৱহাৰ কৰিছোঁ এই দোকানত ইহঁতৰ এইটো সেম দানাৰ দৰে আছে যোনটো কিনা দানা হয় এইটোৰ দৰে হৈছে দানাটো এইটো খালেও ইয়াতো মই ইয়াত গ্ৰোথ প্ৰমোটাৰ ইউজ কৰিছোঁ সেইটো কাৰণত এইটো খালেও ইহঁতৰ লাভ হ'ব আপোনালোকে যে যিকোনো যদি এনেকুৱা মাকৈ গুড়ি কিবা কিবি কিছুমানে কয় সেনেকুৱাটো ডাইৰেক্ট যদি দি দিয়ে ইহঁতক কিছুমানে মাকৈ গুড়ি ডাইৰেক্ট দি দিয়ে সেনেকৈ হ'লে আপোনাৰ গ্ৰোথ নল'ব আপোনালোকৰ কেমিকেল আছে কিমান মেডিচিন আছে সেইবিলাক মিক্স কৰিব লাগিব তাৰপিছতে আপোনালোকৰ গ্ৰোথটো আহিব চাওক কি সুন্দৰভাৱে গ্ৰোথ আহিছে মোৰ সেইটো কোম্পানীত না খুৱাই সেনেকুৱা গ্ৰোথ আহিছে চাওক কি সুন্দৰভাৱে কি মুৰ্গী হৈছে সুন্দৰভাৱে হৈছে আপোনালোকে চাওক দুই এটা সৰু আছে বাৰু সেইটো নকওঁ মই দুই এটা এইযোৰ সৰু আছে এইটো 450 মান হ'ব এইটো চাগে চাওক এইটো চাগে এতিয়া ৱেইট কৰিলে 720-30 ইমান হ'ব এইটো সেনেকুৱা আৰু আপোনালোকে চাই ল'ব মই এইটো ফৰ্মুলাটো অতি সোনকালে মই দি দিম আপোনালোকক দানাটো কেনেকৈ বনাইছোঁ সেনেকুৱা আৰু অহাকালিলৈ মই ইহঁতক অহাকালি 51 নম্বৰ দিন হ'ব 51 নম্বৰ দিনত মই অহাকালি ইহঁতক ৰাতিপুৱা বতৰত এইটো দিব লাগিব কি কয় সেইটো দিব লাগিব এইটো মাল্টিভিটামিন দিব লাগিব তাৰ লগত মই দিব পাৰোঁ মাল্টিভিটামিন বেলেগ একো নিদিওঁ মাল্টিভিটামিন দিম তাৰপিছত আৰু যদি ৰঙাটো অলপ ৰঙা যদি হয় এইটো মই ব্যৱহাৰ কৰিব লাগিব ৰঙাকৈ যদি পায়খানা হয় চাই লাগিব ৰাখিব যদি হয় মই এইটো 30 ml দি দিব লাগিব এইটো এই পাউডাৰটো অলপ দিব লাগিব আজি 3 দিন ব্যৱহাৰ কৰিলোঁ আৰু এদিন ব্যৱহাৰ কৰিব লাগিব মই এইটো দিব লাগিব কাইলৈ প্ৰথমে এইটো দি ল'ম ৰাতিপুৱা 1 ঘণ্টামান পিছত মই মাল্টিভিটামিনটো দি দিম মই চ' এনেকুৱাই আৰু যদি আপোনালোকৰ কিবা যদি বেমাৰ লাগিছে মুৰ্গীক তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু কিবা সুধিব লগা থাকিলে সুধি ল'ব মোক কেনেকুৱা কি হয় আৰু এইবিলাক বেমাৰটো সাধাৰণতে কি হয় যোনটো এই চাফ চিকুণটো পাৰিলে আপোনালোকে ডেইলি কৰিব আৰু যোনটো এইকেইদিন গৰম পৰিছে ঠাণ্ডা পৰিছে সেই বতৰটোৰ কাৰণে হয় বতৰটো যোনটো বতাহ হয় সেইটো ডাইৰেক্ট লাগিলে এইটো হয় আপোনালোকে চাব এইবিলাক আপোনালোকে যেতিয়া ফাৰ্ম কৰিব তেতিয়া আপুনি নিজে বুজি পাব কেনেকৈ কি কৰিব আৰু যদি কিবা সুধিব লগা থাকে নিশ্চয় মোক সুধিব মই সহায় কৰিব পাৰি নিশ্চয় সুখী হ'ম কাৰোবাৰ কিবা সুধিব লাগে সুধি ল'ব আজিৰ কাৰণে ইমানে ধন্যবাদ